নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন। আপোনালোক আটাইলৈকে মোৰ অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি মোৰ লগত আছে মোৰ বান্ধৱী মৰমী গগৈ, যাক আমি এগৰাকী য়োগা শিক্ষক হিচাপেও চিনি পাওঁ। নমস্কাৰ মৰমী। নমস্কাৰ। মৰমী, সমগ্ৰ বিশ্ব আজি মহামাৰীৰ কৰোণাত আতংকিত। বহুতো দেশ ৰাজ্যত ইতিমধ্যে লকডাউন দিছে। লকডাউনৰ কাৰণে সকলো লোক গৃহবন্দী। আজি বহাগৰ প্ৰথম দিন। কৰোণা ভাইৰাছৰ কাৰণে আমি আজি সকলো ঘৰতে। আজি এই গৃহবন্দী অৱস্থাত বহাগ বিহু, তোৰ মনৰ অৱস্থা কেনেকুৱা? 21 দিন সাংঘাতিক অনুভৱ। এনেকুৱা অনুভৱ হয়তো আগতে হোৱাও নাছিলে কাৰো, আৰু নালাগেও, ভৱিষ্যতে হ'ব। আমাৰ এইটো 2020 চনৰ প্ৰথম নৱবৰ্ষৰ আজি প্ৰথম আমি আমাৰ প্ৰিয়জনৰ পৰা, পৰিয়ালৰ পৰা, মই বিশেষকৈ আঁতৰত আছোঁ আৰু বহুত লোক আঁতৰত আছে। তেখেতলোকৰ কাৰণে এইটো বহুত বেদনাদায়ক বৰ্ষ। মানে আজি প্ৰথমবাৰৰ কাৰণে পিঠা বনোৱা নাই, পিঠা দেখি পোৱা নাই, ঢোলৰ মাত শুনি পোৱা নাই। বহাগ বিহু যিসকলে আশা কৰি আছিলে মই যাম বুলি গুৱাহাটীৰ পৰা মোৰ ঘৰলৈ, মোৰ শাহু মা সকলো ৰখি আছিলে ডাঙৰ বোৱাৰী ঘৰলৈ আহিব। মই ল'ৰা পৰীক্ষাৰ কাৰণে ইয়াত হাই ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে আছিলোঁ। পৰীক্ষাও সম্পূৰ্ণ হ'ব নোৱাৰিলে। তথাপিতো যিহেতু দেশৰ কাৰণে সকলোৱে জীৱন দিব পাৰে, যেতিয়া আমি ভিতৰতে কিয় সোমাই থাকি দেশক সহায় কৰিব নোৱাৰিম, এইটো বিপদৰ কাৰণে ইমানখিনি পৰিত্যাগ কৰিছোঁ। মৰমী, মই জনাত তুমিতো য়োগা শিকোৱা, মই অলৰেডি কৈছোঁ য়োগা শিক্ষক বুলি। তুমি এই 21টা দিনা যিহেতু য়োগা স্কুললৈও যাব পৰা নাই, ঘৰতে নিজক কেনেদৰে ব্যস্ত কৰি ৰাখিছিলা শাৰীৰিক আৰু মানসিকভাৱে ফিট কৰি ৰাখিবৰ কাৰণে? হয়, মানসিকভাৱেতো আৰু শাৰীৰিকভাৱে বহুত মানুহৰ, মোৰ বুলিয়ে নহয় সকলোৰে অলপ ডিপ্ৰেশ্যন আহিছে, নানা ধৰণৰ চিন্তা আহিছে, মনটো ষ্টেবল কৰিব পৰা নাই সকলোৱে। তথাপিতো তাৰ মাজতো মই মোৰ শিক্ষাগুৰুৰ লগত, য়োগা গুৰুৰ লগত মই অনলাইন পুনৰ শিকিবলৈ আৰম্ভ কৰিছোঁ আৰু নতুন কিছুমান য়োগাসন শিকিছোঁ। মোৰ য়োগা মই কণ্টিনিউ কৰি আছোঁ আৰু এইখিনিয়ে মোক বহুত সহায় কৰিছে। ভৱিষ্যতে মই কাৰোবাক মোৰ যিখিনি অৰ্জন মই লোকক হ'লেও দিব পাৰিম, মোৰ আশাবাদী। আৰু মই বেছিকৈ ভাল পাওঁ গান শুনি, গান ঘৰৰ ভিতৰতে গাই, নাচি বাগি। মই সেইবিলাক কৰিয়ে যিমান পাৰোঁ নিজক ব্যস্ত ৰাখিছোঁ। হয়, যেনেকৈ আমি স্কুলত আগতে পাঠদান কৰোঁতে, এতিয়াও নিশ্চয় কৰে স্কুলৰ, আমি আমাৰ নিজৰ প্ৰাৰ্থনাৰে আমি এটা পৰিৱেশটো সুস্থ কৰি লওঁ। ঠিক সেইদৰে গায়ত্ৰী মন্ত্ৰৰে মই য'ত যেনেকৈ শিক্ষা গ্ৰহণ কৰিছিলোঁ, গায়ত্ৰী মন্ত্ৰৰে আৰম্ভ কৰোঁ আৰু সমাপ্ত সেইদৰে প্ৰাৰ্থনাৰে সমাপ্ত কৰোঁ। আৰু মনটো ষ্টেবল কৰিবৰ কাৰণে মেডিটেশ্যন আছে, প্ৰণায়াম আছে। ভাল লাগিলে। আৰু আজি এতিয়া কি কৰিব? বিহু বুলি মনটোতো বেয়া বুলি কৈছে, কিবা এটা বিহু স্পেচিয়েল কৰিব নে? যিহেতু ডান্স কৰে, মৰমী গগৈ গানো গায়, মাজে মাজে জুম্বা কৰে। হয়, এইখিনি মোৰ নিজৰ ছেটিছফেকশ্যনৰ কাৰণে মই কৰোঁ। মই ভাল পাওঁ, বহুত ভাল পাওঁ আগৰ পৰাই, সৰুৰ পৰাই। মই সৰুতেতো নাটকো কৰিছিলোঁ। এতিয়া নাচ গান কৰিয়ে সময়খিনি পাৰ কৰোঁ আৰু প্ৰফেশ্যনেলি গায়িকা নহয়, ঘৰৰ ভিতৰতে যিমানখিনি পাৰোঁ। বাথৰুম ছিংগাৰ। মন ভাল লগাবলৈ নিজৰ প্ৰিয় গীতকেইটা গুণগুণাই থাকোঁ আৰু। ঠিক আছে, আপুনি ৰাগো বহুত ধুনীয়া কৰে। কেতিয়াবা ভাবিছোঁ নিশ্চয় আপোনাৰ ৰাগো এটা দুটা শুনিবলৈ আশাবাদী আমি। নিশ্চয় সময় পালে নিশ্চয় শুনাম। ঠিক আছে, তেতিয়াহ'লে এতিয়া বিহু কি কৰিব? বিহু কিবা এটা গুণগুণাই দিয়ক আৰু, নহ'লেতো মনটো বেয়া লাগিব ন, এনেও বেয়া লাগিয়ে আছে। ঠিক আছে, আপুনিও লগতে সহযোগ কৰিব যিমান পাৰে। এটি পুৰণা বিহুৰ গীতেৰে আমি। ঠিক আছে, মই বিহু মানে কি ডান্সটোতো নাজানো, এনেই আৰু বিহু ভাল পাওঁ, বেলেগে গালে এনেই আৰু। ঠিক আছে, দুয়োগৰাকী একেলগে ঠিক আছে। তাতো কৈছে নে হৰৈ মাকো, তাতো কৈছে নে হৰ বহাগৰ বিহু ঐ নাপাতি কেনে কৈ থাকো।
ধন্যবাদ মৰমী, ভাল লাগিলে। আজি তুমি য়োগাৰ ওপৰত বহুতখিনি কথা ক'লা, বিহু গালা, ডান্স দেখালা। আকৌ লগ পাম আমি। হয়, নিশ্চয় ধন্যবাদ। মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। ধন্যবাদ। ভিডিঅ'টো উপভোগ কৰাৰ বাবে আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ জনালোঁ। অসমীয়া নৱবৰ্ষ আপোনালোক আটাইৰে বাবে শুভ হৈ উঠক। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী পৰ্যায়ত য়োগাসমূহ পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু লগতে ঘণ্টি বাটনটো ক্লিক কৰিবলৈও নাপাহৰিব। ধন্যবাদ।